হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। কি খবৰ? সকলোৱে ভালে আছেনে? আৰু আশা কৰোঁ সকলো ভালেই থাকিব। 2023 জানুৱাৰীৰ পৰা মোৰো ভালেই চলি আছে, সকলো যেন ভালে চলি যাওক তাকে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। লগতে আজি মাঘ বিহু পালেহি আৰু বিশেষ দিন নাই, 14 তাৰিখে উৰুকা, 15 তাৰিখে মাঘ বিহু। তাকে ভাবি আজি আমাৰ ঘৰত লস্কৰা বনাওঁ। মই নবনাওঁ, নবৌয়ে বনাব। আৰু কেনেকৈ বনাই চাই থাকক। আৰু লস্কৰা বনাবলৈ কি কি বস্তু প্ৰয়োজন হয় সকলোৱে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ নাৰিকল লস্কৰা বনাব লৈছোঁ বিহু বুলি। নবৌয়ে বনাব, তুমি বনাবা ন? তাৰপিছত কি লৈছে? চুজি, নাৰিকল আৰু এইটো অন্নপূৰ্ণ ঘিউ আৰু চেনি। আৰু কেনেদৰে বনাই চাই থাকক সকলোৱে। নাৰিকলটো ফালি লৈছোঁ এতিয়া। যিহেতু মোৰ ভাগৰ লাগিলে ভণ্টিক অলপ দি দিছোঁ চাবলৈ। পাৰিছানে? নোৱাৰিছা ন? একো নাই, মাৰি থাকা লাহে লাহে। মই অলপমান গুচাই থ'লোঁ, গুচাই আছে তাকে তাই গৈছে কেইখন মাহতে। আৰু তুমি কি কৈছা? তুমিতো চাই আছা ন? ভিতৰত মাংস বনাই আছে। যিহেতু লস্কৰাটো বনোৱা সময়তে তোমাৰ কাম আহিব ন? এতিয়া বনাই আমাৰ তেতিয়াহে জোৰ আহিব মানে। জোৰ লগোৱা নোৱাৰিছাগে নি? একো নাই দিয়া, পাৰিবাগে। এতিয়াৰ পৰা শিকিলেহে পিছত পাৰিবাগে আকৌ। প্ৰেক্টিচ কৰিছা? প্ৰেক্টিচ কৰা এতিয়া। শিকি আছা ন? ঠিকে আছে দিয়া। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু জমনি হ'বলৈ গৈ আছে। তাত আমি নাৰিকল গুচাইছে। কি কৰিছে? বা মাংস বনাই আছে। ঘৰৰ পৰা চব কামে কামে লাগি আছে হা। আজি বিহু বুলিয়ে, বিহু নোহোৱাৰ আগতে বিহু যেন লাগি গৈছে। হেল্ল' গাইজ, সিহঁতি টেঙামৰা গুচাইছে যিহেতু জেলি বনাব লাগিব টেঙামৰাই। অঁ, তুমি পাৰিছানে? এগাল কৰিলা ন? ঠিক আছে দিয়া। অঁ, এওঁ মানে নাৰিকলৰ লাডু কেঁচাই বনাব। এওঁ নাৰিকল লাডু খাবা আৰু। আৰু এই দুটুকুৰা আছেগৈ, গুচাই পিনি হৈ যাব কমপ্লিট। তাৰপিছত ভিডিঅ'টো চাই থাকক। এতিয়া সকলোখিনি পিচি হৈ গ'ল আৰু সেইখিনি এতিয়া নবৌয়ে বনাবগৈ। কেনেকৈ বনাই সকলোৱে চাই থাকক। ৰঙা পৰিছেগৈ। ভাজি 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 থাকিব, দেৰি যাব নিদিব, বস্তুটো লৰাই থাকিব লাগিব ন। এতিয়া নাৰিকলৰ গুড়িখিনি দি দিয়া হ'ব। এতিয়া যিহেতু চুজিখিনি কাঢ়ি ল'ব লাগিব, নহ'লে একেলগে দি দিলে মানে বস্তুটো লাডু বানি যাব। তাতে কাঢ়ি লৈছে। কেৰাহীটো ভালদৰে মুচিব, চুজি আকৌ লাগি থাকিব নিদিব। কেৰাহীখনত অলপ ঘিউ দি ল'ব। ঘিউ নহয়, যদি ঘিউ নাই ৰিফাইন দি ল'ব পাৰিব। ভালদৰে গলিব দিব, দি দিম। গলি হোৱাৰ পিছত অলপমান গেছটো কমাই দিব, যিহেতু ঘিউখিনি গলি ল'ব লাগিব। লাহে লাহেকৈ এচামুচ দি দিব। আৰু চুজিখিনি যেনেকৈ ভাজিছিলে এইখিনিও তেনেকৈ ভাজিব লাগিব, লৰাই থাকিব লাগিব। এইটো পাৰিলে মিক্সিত পিছাতকৈ হাতে এনেকৈ আমি পিছাৰ দৰে পিচিব লাগে, তেতিয়া খাবলৈ বেছি ভালেই হয়। মিক্সিত পিচিলে অলপ লেপলেপীয়া টাইপৰ হৈ পৰে বেছি মিক্সিত পিচি দিলে।
মাছখিনি ভাজি থাকিব অকণমান ৰঙচ নপৰাকৈ। যিহেতু নব ভাজি ভাজি আমনি লাগি গ'লগৈ, পুৰা ভাজিছে। তুমি নে বনাব জানা লাডু? আমাৰ ৰঙা নিচিনা পৰিলেগে চেনি দি দিব লাগে। চেনি খালি জোখত দিব, নাৰিকলখিনি যিমান আছে তাৰ আধাটো চেনি দিলে হ'ব। চেনিখিনি দি এনেকৈ ভাজি দিব আৰু চেনি দিয়াৰ পিছত হেতাখন লৰাই দিব লাগিব। যিহেতু এইখিনি ৰঙা পৰিছেগৈ আৰু চাব এনেকৈ আঠা আঠা যদি হয় গেছটো লাহে লাহে কমাই কমাই গৈ থাকিব। গেছটো অকণমান কমাই দিব, কমাই কমাই ভাজি থাকিব। এনেকৈ 6-7 মিনিটমান চেনি দিয়াৰ পিছত ভাজি দিব। মিশ্ৰণখিনি ভালকৈ কৰি ল'ব আৰু তাৰপিছত চুজি দিব লাগিব ইয়াত। তেনেকৈ কৰি বন্ধ কৰি দিব একেবাৰে। চুজি আৰু এনেকৈ মিলাই ল'ব নাৰিকলখিনি পূৰা। হাতত অলপমান অন্নপূৰ্ণ ঘিউ বা ৰিফাইন লৈ ল'ব। ঘিউ ল'লে বেছি ভাল হয় খাবলৈ। এতিয়া চাব লাডু বান্ধি হৈ যাব। পূৰা মটকি আছে লাড়ু পাৰি চাগেনে? লাডু বনিছেগৈ আৰু ঠিক আছে গাইজ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকে এটা ছাবস্ক্ৰাইব মোৰ কাৰণে বহুত মূল্যৱান। থেংক ইউ।